আৰু জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল আজি আমাৰ পানীপুৰ মহিলা পৰিষদৰ এই অধিৱেশনৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ এই শোভাযাত্ৰাত আমাৰ অসমীয়া ইহঁতৰ থাকিব নহয় আমি মহিলা পৰিষদৰ কামনা কৰিছোঁ আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব বুলি ঘোষণা পানীপুৰ মহিলা পৰিষদৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় কাৰ্যসূচী আছিল প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ইতিমধ্যে উদ্বোধন কৰিলে আমাৰ জিলা উপস্থিত অধ্যক্ষদেৱে জ্ঞাপন কৰিছোঁ আৰু শোভাযাত্ৰাটি আমাৰ শিশুসকলে গৈ কিছু আগলৈ গৈ বনাই গৈছে। এই ৰাস্তাটোৰে গৈ ফিল্ডৰ কাষেৰে একেবাৰে বিপদ বছৰ গোলাপৰ বিপদ বছৰ ক্লিয়াৰ হৈ আমাৰ ঘৰৰ নামঘৰ অঞ্চললৈ ঘূৰি আহিব। এয়া আমি আমাৰ ধৰণে কৰিবলৈ লৈছোঁ। বল না কিখালে আছে গায়ন বায়নক তাল দিবৰ কাৰণে ভকত দেউতাক নাৰায়ণ প্ৰসন্ন আপোনাৰ মহিমা আপুনি ভকত কৰি তোমাৰ মায়া হৈ ভকত গুণক দুটাওকৰ মহাস্বামী তোমাৰ কাৰণে আমি ভাল শোভাযাত্ৰাত আমি আৰম্ভ কৰিছোঁ। হয় তাৰ কাৰণে ভাল Thank you.